আমি আছোঁ এতিয়া জুবিন ক্ষেত্ৰত। সময় এতিয়া প্ৰায় 2:30 যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, একচুৱেলি আজি নহয়, যোৱাকালি হৈ গ'ল। আজি 6 তাৰিখে পৰিল। তথাপিও আহিলোঁ জুবিনদাৰ ওচৰলৈ এবাৰ। যিহেতু কামত থাকোঁ, আমি কামৰ কাৰণে দিনত আহিব নোৱাৰিলোঁ, সেইকাৰণে ৰাতি আহিব লগা হ'ল। ইয়াতে বিভিন্ন ধৰণৰ গছপুলি জুবিনদাক গিফ্ট কৰিছে মানুহবিলাকে।